পৃথিৱীৰ আটাইতকৈ দামী স্মাৰ্টফোন কি আপুনি বাৰু জানেনে? পৃথিৱীত এনে কিছুমান স্মাৰ্টফোন আছে যিবোৰ সোণ আৰু হীৰাৰে তৈয়াৰ কৰা হয়। গতিকে আজি আমি আপোনাক পৃথিৱীৰ 5টা আটাইতকৈ দামী স্মাৰ্টফোনৰ বিষয়ে জনাম, যাৰ মূল্যই আপোনালোকক আচৰিত কৰি তুলিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, ফেলকন সুপাৰনোভা আইফোন 6। এই স্মাৰ্টফোনটোৰ মূল্য 360 কোটি টকা। এই স্মাৰ্টফোনটো এপল কোম্পানীৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ ডিজাইনিং ফেলকনৰ দ্বাৰাই কৰা হৈছে। এইটো পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল আৰু বিলাসী ফোন। এইটো আইফোন 6ৰ এটা অনুকূলিত মডেল। এই স্মাৰ্টফোনটো 24 কেৰেট সোণেৰে নিৰ্মিত, য'ত হীৰা লগোৱা হৈছে। ইয়াৰ কেছটো গোলাপ সোণ আৰু প্লেটিনামৰ পৰাও তৈয়াৰ কৰা হয়। এই ফোনটোক পৃথিৱীৰ প্ৰথম আটাইতকৈ দামী স্মাৰ্টফোন বুলি গণ্য কৰা হয়। নাম্বাৰ 2, আইফোন 4S ইলাইট গোল্ড। এই স্মাৰ্টফোনটোৰ মূল্য 64 কোটি টকা। এই স্মাৰ্টফোনটো ষ্টুৱাৰ্ট হিউজে ডিজাইন কৰিছে। এই ফোনটোত প্ৰায় 500টা হীৰা লগোৱা হৈছে। এইটো সম্পূৰ্ণৰূপে 24 কেৰেট সোণেৰে নিৰ্মিত। একে সময়তে পিছফালে থকা এপলৰ লগটো 53টা হীৰাৰে তৈয়াৰ কৰা হৈছে। এই স্মাৰ্টফোনটোৰ প্লেটিনামৰ সৈতে ডাইনছৰৰ হাড়ৰ এটা টুকুৰাও ব্যৱহাৰ কৰা হয়। এই ফোনটোক পৃথিৱীৰ দ্বিতীয় আটাইতকৈ দামী স্মাৰ্টফোন বুলি গণ্য কৰা হয়। নাম্বাৰ 3, আইফোন 4 ডায়মণ্ড ৰোজ। এই স্মাৰ্টফোনটোৰ মূল্য 35 কোটি টকা। এই ফোনটো ষ্টুৱাৰ্ট হিউজে নিৰ্মাণ কৰিছে। ইয়াত প্ৰায় 500টা হীৰা লগোৱা হৈছে। ফোনটোৰ ষ্টাৰ্ট বুটামটোৰ চাৰিওফালে 7.4 কেৰেট একক কাঠহীৰাৰে তৈয়াৰ কৰা হৈছে। এই ফোনটোক পৃথিৱীৰ তৃতীয় আটাইতকৈ দামী স্মাৰ্টফোন বুলি গণ্য কৰা হয়। নাম্বাৰ 4, গোল্ড ষ্ট্ৰাইকাৰ আইফোন 3GS সুপ্ৰিম। এই স্মাৰ্টফোনটোৰ মূল্য 23 কোটি টকা। এই ফোনটো ব্ৰিটিছ ডিজাইনাৰ ষ্টুৱাৰ্ট হুগে আৰু তেওঁৰ কোম্পানী গোল্ড ষ্ট্ৰাইকাৰে নিৰ্মাণ কৰিছে। এই ফোনটোত 200টা হীৰা আৰু 22 কেৰেট গোটা সোণেৰে প্ৰস্তুত কৰা হৈছে। এপলৰ লগটোত 53টা হীৰা আৰু ষ্টাৰ্ট বুটামত এটা সম্পূৰ্ণ হীৰা লগোৱা হৈছে। এই ফোনটোক পৃথিৱীৰ 4ৰ্থ আটাইতকৈ দামী স্মাৰ্টফোন বুলি গণ্য কৰা হয়। নাম্বাৰ 5, আইফোন 3G কিংছ বুটন। এই স্মাৰ্টফোনটোৰ মূল্য 17 কোটি টকা। অষ্ট্ৰেলিয়াৰ পিটাৰ এলিছনে এই ফোনটো তৈয়াৰ কৰিছে। ইয়াৰ ষ্টাৰ্ট বুটামত এটা ডাঙৰ হীৰা লগোৱা হৈছে। ইয়াত 18 কেৰেট হালধীয়া, বগা আৰু গোলাপ সোণৰ হীৰাও লগোৱা হৈছে। ফোনটোৰ কাষৰ ট্ৰিপত 130টা হীৰা স্থাপন কৰা হৈছে। এই ফোনটোক পৃথিৱীৰ 5ম আটাইতকৈ দামী স্মাৰ্টফোন বুলি গণ্য কৰা হয়।